মৃত্যু আমি কেতিয়াও সহজভাৱে কাৰণে আমি চিন্তা কৰোঁ। মই ব্যক্তিগতভাৱে ভাবোঁ এই সমগ্ৰ অসমত সদৌ ছাত্ৰ সন্থাৰ আহ্বানত তামোলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তামোলপুৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠন আৰু ইয়াত বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সংগঠনৰ দ্বাৰা ইয়াত বিক্ষোভ কাৰ্যসূচী অনেক গ্ৰহণ কৰা হৈছে। আৰু এই বিক্ষোভ কাৰ্যসূচীত যিসকল ব্যক্তি ইয়াত অংশগ্ৰহণ কৰিছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিন প্ৰিয় মানুহৰ আজি এটা আৱেগ অনুভূতিক আপোনালোকে স্পষ্টভাৱে প্ৰকাশ পাইছে। কাৰণ জুবিন গাৰ্গ তামোলপুৰত যেতিয়া শিক্ষা গ্ৰহণ কৰিছিল তামোলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত নৱম আৰু দশম শ্ৰেণীত, তেতিয়াৰ পৰাই জুবিনে এই তামোলপুৰ অঞ্চলত ঘূৰা পকা কৰিছিল। আৰু জুবিনৰ প্ৰতি তামোলপুৰ মানুহৰ এটা আৱেগ আৰু অনুভূতি আমাৰ জড়িত হৈছে। আৰু জুবিনৰ যি মৃত্যু ৰহস্যজনকভাৱে ষড়যন্ত্ৰমূলকভাৱে যিটো মৃত্যু, এই মৃত্যুক যাতে উচিত তদন্ত পায় তাৰ বাবে আমি তামোলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আমি দাবী সাব্যস্ত কৰিছোঁ। আৰু মই ভাবোঁ যিটো SITৰ দ্বাৰা যিটো ইনকুৱাৰী বা তদন্ত, এই তদন্ত আমি আশ্বস্ত নহয়। আচলতে এই তদন্ত হ'ব লাগে এটা CBI পৰ্যায়ত তদন্ত, আৰু তেতিয়াহে ৰৌ বৰালীসকলে যাতে ইয়াত ধৰা পৰে আৰু নিখুঁতভাৱে পানী নহৰকুৱা এখন চালনীৰ দৰে যাতে এই কোনো দুষ্টিকাৰী ইয়াৰ পৰা সাৰি যাব নোৱাৰে তেনেকুৱা এটা তদন্ত হোৱাটো আমি বিচাৰোঁ। আৰু জুবিনৰ আমি ন্যায় হোৱাটো বিচাৰোঁ। জুবিনৰ তদন্ত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, যিটো তদন্তই যে কোনো ইয়াত ৰৌ বৰালী যাতে সাৰি যাব নোৱাৰে। সদৌ অসম ছাত্ৰ সন্থাই আজি বুলি নহয়, বিভিন্ন সময়ত প্ৰাণৰ শিল্পী অসমৰ স্বাভিমান অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা আমাৰ পৰিলক্ষিত হৈছে। কিন্তু পৰিতাপৰ বিষয় যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত আমি বিভিন্ন সময়ত আন্দোলন কৰিবলগীয়া হৈছে চৰকাৰৰ ওচৰত। গতিকে অসম চৰকাৰক আজি আমি এই বিক্ষোভ কাৰ্যসূচীৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ। অনতিবিলম্বে জুবিন গাৰ্গক পৰিকল্পিতভাৱে যিসকল নৰপিশাচে হত্যা কৰিলে সেইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ৰাইজৰ মাজত ফাঁচি দিব লাগে, অন্যথা ৰাইজৰ মাজত আনি গুলিয়াই মাৰিব লাগে, অন্যথা ৰাইজৰ মাজত ঠেলি দিব লাগে। ৰাইজে তেখেতসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। We want justice. Justice, justice. We want justice. Justice, justice. Amak nyai lagi. Amak nyai lagi. Sodok Hamzah Pranca Zindabad. Sodok Hamzah Pranca Zindabad. Sodok Tamulpur Jila ছাত্ৰ সন্থা Zindabad. Syamkanu Mohandak ফাঁসি দিয়ক। Syamkanu Mohandak ফাঁসি দিয়ক। We want justice. Justice, justice. Himanto Biswa Sarma, hi, hi. We want justice. Justice, justice. Syamkanu Mohandak ফাঁসি দিয়ক। Vikas Sarma ফাঁসি দিয়ক। আর জুবিন গাৰ্গক ন্যায় দিয়ক। আমাক ন্যায় লাগিব। ন্যায় আমাক লাগিব। ছাৰক আমি বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মানীয় দুলাল দাস ছাৰক আমি আগবাঢ়ি অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰত্যক্ষ কৰিছে অসমবাসীয়ে ইয়াৰ ঠাকুৰী শান্তি প্ৰত্যক্ষ কৰিছে। জুবিনৰ মৃতদেহৰ পৰা 19 তাৰিখ যেতিয়া আমি অৱশ্যে 2টা বজাত খবৰটো পাইছিলোঁ আবেলি, তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে কোনো প্ৰাণীয়ে ইয়া উদাৰি আনন্দ কৰি বিভিন্ন অনুষ্ঠান যদিও অতিবাহিত হৈছে, বিভিন্ন ধৰণে নিজৰ গৃহকৰ্ম কৰিও যদি খাই গৈ আছে, তথাপিতো প্ৰাণটো যেন জুবিনৰ ন্যায়ৰ ওপৰতহে চিন্তা হৈ আছে। সকলোৱে এতিয়া মোবাইল চাই, সকলোৱে এতিয়া বাতৰি চাই, বাতৰি কাকত চাই, কেৱল জুবিনৰ ন্যায় কেতিয়া হ'ব